জৰিয়তে আমি ১ নং বিজয়পুৰ গাঁৱৰ লগত আমাৰ ১ নং বিজয়পুৰ মাউৰীয়া যুৱক সংঘৰ তৰফৰ পৰা অহা ১, ২, ৩, ৪ আৰু ৫ তাৰিখ অক্টোবৰত শ্ৰী শ্ৰী মা দুৰ্গাৰ পৰ্ব আমি ইয়াত পালন কৰিব বিচাৰিছোঁ। সেয়েহে সমূহ অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে আমি ইয়াত আয়োজন কৰা শ্ৰী শ্ৰী মা দুৰ্গাৰ পৰ্বত সমূহ ৰাইজক আমি ইয়াত আহিবলৈ আহ্বান জনাইছোঁ। কিয়নো আমাৰ এই অঞ্চলত পিছ পৰি থকা অঞ্চলত আমি বাট পদূলি নৰ্দমা আৰু দলং স্কুল বিভিন্ন প্ৰতিষ্ঠানসমূহ আমাৰ ইয়াত প্ৰতিষ্ঠা হ'ব পৰা নাই। সেয়েহে আমি আশা কৰিছোঁ মা দুৰ্গাই এইবোৰ ভস্ম কৰি আমি নতুন আশাৰে যি ৰেঙনি আশা কৰিছোঁ, সেয়েহে আমাক যাতে মা দুৰ্গাই আমাক নতুন বাৰ্তা শান্তি সম্প্ৰীতি আৰু এই অঞ্চলৰ যি আমি আশা কৰিছোঁ যেনে সম্পূৰ্ণ আমাৰ অধিকাৰ বা আমাৰ যি ৰাইজৰ প্ৰাপ্য এইসমূহে আমাক শান্তি বাৰ্তাৰ যোগেদি শ্ৰী শ্ৰী মা দুৰ্গাই আমাক উপভোগ কৰিব দিয়ে। সেয়েহে আমি সমূহ ৰাইজক এই অঞ্চলৰ ৰাইজক জাতি বৰ্ণ নিৰ্বিশেষে আমি আয়োজন কৰা এইখিনি সময়ত আমি গোটেই সমূহ ৰাইজকে আমি আহ্বান কৰিছোঁ। লগত আমি এইটো জনাব বিচাৰিছোঁ আমি গভৰ্ণমেণ্ট নৰ্মছ হিচাপত আমি গোটেইখিনি আমি পাৰ্মিশ্যন অলৰেডি আমি লোৱা হ'ল আৰু সেয়েহে আমি সমূহ ৰাইজক জনাইছোঁ যে আমি ইয়াত বিভিন্ন খেল প্ৰতিযোগিতা কৰা নাই যদিও আমি ইয়াত এটা কালচাৰেল অৰ্গেনাইজ কৰিছোঁ। ইয়াত প্ৰতিযোগিতা বঢ়াইছোঁ। সেয়ে আমি অঞ্চলৰ উঠি অহা ল'ৰা ছোৱালীক এটা প্ৰতিযোগিতা আগবাঢ়িম। সেয়েহে আমি আহ্বান জনাইছে এই অঞ্চলৰ সমূহ ল'ৰা ছোৱালীকেইটা আমাৰ এই পূজাত উপস্থিত হৈ আমাক যোগদান কৰে আৰু লগত আমাৰ এই অঞ্চলৰ শান্তি বাৰ্তা লগতে আনে। আমি এওঁকে আহ্বান জনাইছোঁ। লগত এই অঞ্চলৰ বিজনেছ ছেক্টৰত থকা সমূহ ৰাইজক আমি ইয়াত উপভোগ কৰিবৰ কাৰণে বেপাৰী সন্থাকো আমি আহ্বান জনাইছোঁ। সেয়েহে আমাৰ এই পূজা কমিটিৰ তৰফৰ পৰা আহ্বান। থেংক ইউ।